টেঙাখাটত আছুৰ মৌন প্ৰতিবাদ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে কালি টেঙাখাট আঞ্চলিক ছাত্ৰ সন্থাই ৰাজপথত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আছুৰ নেতৃত্বই নিৰ্মীয়মান অৱস্থাত থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম অতি শীঘ্ৰে বন্ধ কৰিবলৈ চৰকাৰক দাবী জনায়। লকডাউনৰ বাবে সামাজিক দূৰত্ব বজাই ৰাখি উক্ত প্ৰতিবাদী কাৰ্যসূচী নেতৃত্ব প্ৰদান কৰে টেঙাখাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপজ্যোতি শইকীয়া আৰু সাধাৰণ সম্পাদক হিমান্ত হাজৰিকাই।